নিমন্ত্ৰিত অতিথিসকলৰ লগতে মোকো আজি এনেকৈ মাতি নি খুব ধুনীয়াকৈ সন্মান জনোৱাৰ বাবে সঁচাকৈ বহুত বেছি আপ্লুত হ'লোঁ। আজি কলাক্ষেত্ৰলৈ গৈছিলোঁ এটা বিশেষ অনুষ্ঠানত। চাওকচোন তাৰপিছত কি হ'ল। প্ৰিয় ব্লগাৰ বুলিয়ে কওঁ মই, ইনফ্লুৱেঞ্চাৰ। খুব ভাল লাগে তেওঁৰ ভিডিঅ'বোৰ চাই পেলাই। দীপশ্ৰীক মই অনুৰোধ জনাম দুআষাৰ পৰ্বৰ বাবে। তেওঁ খুবেই ভালকৈ ভিডিঅ'টোৰ কথাবোৰ কয়, গতিকে অনুৰোধ জনাইছোঁ আপোনালোকক যিহেতু দুআষাৰ ক'ব। নমস্কাৰ সকলোকে এই এক্সিবিশ্যনখনলৈ যিমান আহিছে আপোনালোক যিয়ে পাৰ্টিচিপেট কৰিছে আৰু ইয়াত মঞ্চত ঘূৰি থকা প্ৰায়ভাগ চিনি পাওঁৱেই আৰু মোৰ ভণ্টিও গৈ আছে তাত সঞ্জিতা আৰু বাকী বহুত ভাল লাগিছে আজিলৈ মোক ইয়ালৈ ইনভাইট কৰিছে। মানে আশা কৰাতকৈও এটা বহুত বেছি ভাল পৰিৱেশ দেখিছোঁ আৰু সকলোৰে মনত বহুত বেছি উৎসাহ আছে আৰু আমিও চেষ্টা কৰিম আমাৰ ফালৰ পৰা যে আমি যিটো ভিডিঅ' দিম বা যিমানখিনি পাৰোঁ আৰু তেওঁলোকৰ হৈ প্ৰচাৰ কৰিবলৈ যাতে মানুহবিলাক আহে আৰু এই সৰু সৰু আপোনালোকে যিবিলাক ব্যৱসায় কৰি আছে কাইলৈ যাতে ভাল আৰু অলপ ডাঙৰ হৈ যায়। আৰু তেতিয়াও আছোঁ আপোনালোকৰ লগত। আমি আৰ্ট গেলাৰীৰ দুজন ভাইটিয়ে মানে তেওঁলোকৰ আগৰ হেৰিটো গৈছোঁ। তেওঁলোকে বহুত আশা লৈ এইবিলাক এক্সিবিশ্যন পাতি আছে বা আপোনালোকক এটা প্লেটফৰ্ম দিছে। সকলোৱে একেলগে কাম কৰিলে নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম আৰু আমাকো এটা সুযোগ দিছে আপোনালোকৰ লগত চিনাকি হ'বলৈ বা আপোনালোকৰ এই ব্যৱসায়সমূহ মানুহৰ মাজলৈ উলিয়াই দিবলৈ। গতিকে ভাল লাগিলে লগ পাই থাকিম আগলৈও আৰু বিহুৰ শুভেচ্ছা থাকিম। ধন্যবাদ। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভণিৰ পৰা চাওঁ। এয়া মই আহিছোঁ মোৰ কণমানি ভতিজী জুনুকা আৰু মোৰ ভণ্টিৰ লগত কলাক্ষেত্ৰলৈ আহিলোঁ আৰু ইয়াত আজিৰ পৰা অৰ্থাৎ 4 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈ হেঁপাহৰ ৰঙালী নামৰ এখন এক্সিবিশ্যন ষ্টাৰ্ট হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে হেঁপাহৰ ৰঙালী নামৰ এই পপ আপ এক্সিবিশ্যনখন। তাতে গৈ কেইবাগৰাকীও চিনাকি ব্যক্তিক লগ পালোঁ। সকলোৱে আহিছিলে আজিৰ এই অনুষ্ঠানটোলৈ আৰু ইনগ্ৰেশ্যনৰ টাইমখিনিত অৱশ্যে মই গৈ নাপালোঁ, অকণমান দেৰি হৈ গ'ল। আৰু এই অনুষ্ঠানটোৰ বিশেষভাৱে আয়োজক বিশ্ব আৰু মৃন্ময়, তেওঁলোকক বহুত বহুত শুভেচ্ছা থাকিলে। তেওঁলোকে এনেকৈ খুব ধুনীয়া ধুনীয়া এক্সিবিশ্যনবোৰ কৰি যাওক আৰু যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকে ঘৰৰ পৰাই বিজনেছ কৰি আছে বা নিজে হাতেদি যিবোৰ বস্তু বনায় সেয়াই ইয়াত চেল কৰিবলৈ তেওঁলোকে আহিছে। খুব সুন্দৰ এটা প্ৰচেষ্টা। কোনোবাই যদি কাপোৰ লৈ আহিছে, কোনোবাই আকৌ নিজে হাতেৰে বনোৱা গহনা, কোনোবাই যদি বেডশ্বীট এখনকে লৈ আহিছে, কোনোবাই আকৌ লৈ আহিছে তেওঁলোকৰ কিছুমান আৰ্ট কৰা বস্তু। ইয়াত দেখাই পাইছে ইমান ধুনীয়াকৈ তেওঁলোকে। এয়া চাওকচোন, গজালেদি এটা আৰ্ট কৰিছে। আপোনালোকেতো জানেই এয়া উইণ্ডশ্বিম আপোনালোকে ঘৰত ইউজ কৰিব পাৰিব। এয়া গহনা, মানে ভেৰাইটিজ বস্তু। তাৰ মাজতে পল্লৱী বাৰ কথাখিনি অকণমান শুনি লওঁ আহকচোন। আপোনালোকে যেনেদৰে আজিৰ এক্সিবিশ্যনখনত বহি আছে ঠিক তেনেকৈ মই বহুত এক্সিবিশ্যন কৰিছোঁ, নেশ্যনেল ইণ্টাৰনেশ্যনেল শ্ব'জ কৰিছোঁ বহুতো। আৰু আমি আমাৰ ব্ৰেণ্ডটো আমি থাইলেণ্ড বা বিভিন্ন দেশলৈ আমি লৈ গৈছিলোঁ। যিহেতু অকণমান আমি আপোনালোকৰ ঠাইত মই আজিও যাওঁ এক্সিবিশ্যনলৈ, এনেকুৱা নহয় যে মই নাযাওঁ। এতিয়া প্ৰজাপতি অসমীয়া গহনাৰ অ'নাৰ আৰু বৰ্তমান এগৰাকী খুবেই ভাল পডকাষ্টাৰ পল্লৱী বাকনো কোনে চিনি নাপায়। তেখেতৰ কথাখিনিয়ে সকলোকে বহুত ইনস্পায়াৰ কৰিছিলে আৰু ময়ো শুনি আছিলোঁ তেওঁৰ কথাখিনি। তাৰ মাজতে অলপ অলপ ভিডিঅ' কৰি আছিলোঁ আপোনালোকৰ বাবে। কাৰণ চাওকচোন ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ তেওঁলোকে লৈ আহিছে আৰু এই বস্তুবোৰ আপোনালোকে মাত্ৰ পাব এই 3 দিনৰ বাবে। গতিকে কলাক্ষেত্ৰৰ নীলমণি ফুকন প্ৰেক্ষাগৃহলৈ আহক আৰু তাতেই সুন্দৰ সুন্দৰ এই বস্তুবোৰ একদম আপোনালোকে ৰিজনেবল ৰেটত পাই যাব। ময়ো বহুত কিবা কিবি বজাৰ কৰিলোঁ আৰু অকল যে
যে এইবিলাকেই আছে এনেকুৱা নহয়, খোৱা বোৱা বস্তু তেওঁলোকে বহুত আনিছিলে আৰু নতুনকৈ শিকা হিচাপত খুবেই ধুনীয়া ধুনীয়া বস্তু তেওঁলোকে বনাইছে। মোৰ বহুত ভাল লাগিলে। তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজবোৰো আছে, আপোনালোকে পাৰিলে ফ'ল' কৰিব পাৰিব যদি যায়, আৰু পিছত কেতিয়াবা লাগিলেও অৰ্ডাৰ কৰিব পাৰিব। আৰু এইগৰাকী বাইদেউৰ যিটো চীজ কেক আছিলে খুবেই টেষ্টি আছিলে, মই ট্ৰাই কৰিলোঁ। তেনেকুৱা আৰু এখন শ্বপ আছিলে য'ত আৰু কিবা কিবি তেওঁলোকে নিজে ঘৰত বনোৱা হেল্ডি এণ্ড টেষ্টি স্নেক্স আনিছিলে। এয়া ধৈৰ্য খুবেই জৰুৰী। আচলতে আমি বিভিন্ন ক্ষেত্ৰত এটা সফলতা লাভ কৰিবলৈ, গতিকে হতাশ নহ'ব, নাহাৰিব। যদিও আপোনালোকে বিচৰা মতে যদিও ফলাফল নাপায়, অব্যাহত ৰাখিব এই যাত্ৰা। এয়া আছিলে মোৰ কাজিন ছিষ্টাৰ তানভিতা। তাইকো মাতিছিলে যিহেতু তাই দূৰদৰ্শন কেন্দ্ৰত কাম কৰে আৰু খুব এগৰাকী ভাল বক্তা হয়। তাই ছ'চিয়েল মিডিয়াতো বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট শ্বেয়াৰ কৰি থাকে, কিছুমান কবিতা, সাধু, আৰু এয়া তাৰ মাজতে আপোনালোকক তাৰে কালেকশ্যন দেখাই আছোঁ দেই। ধুনীয়া ধুনীয়া বস্তুবোৰ আপোনালোকৰ যি ভাল লাগে ল'ব পাৰিব। একদম ইউনিক ইউনিক কিছুমান শ্ব'পিচ আছে, কিছুমান আপোনালোকৰ কেণ্ডেল আছে, মানে ধৰিবই নোৱাৰিব কোনটো খোৱা বস্তু কোনটো সজোৱা বস্তু। আৰু এয়া চাওকচোন ফ্ৰিজ মেগনেটবোৰ ইমান ধুনীয়া ধুনীয়া বনাইছে, কোনটো লওঁ কোনটো নলওঁ লাগি গৈছে। মোৰ মানে গোটেইখিনি বস্তুৱে যেন চব লৈ ল'ম এনেকুৱা লাগিলে। মই অৱশ্যে নোলোৱা নহয় দেই, মই জুৱেলাৰী ল'লোঁ, খোৱা বস্তু কিনিলোঁ, সজোৱা বস্তুও কিনিলোঁ, তেনেকেই কিবা কিবি কিনা হৈ গ'ল বাৰু। তথাপিতো আপোনালোকক আকৌ এবাৰ এয়া গোটেইখিনি বস্তু দেখাই দিছোঁ, যি য'ত যেনেকৈ পাৰোঁ। চবৰে কিন্তু কষ্টখিনি বুজা গৈছে, তেওঁলোকে যে ইমান হেঁপাহেৰে বস্তুখিনি লৈ আহিছে আৰু সেইকাৰণে নামটোও মিলিছে হেঁপাহৰ ৰঙালী। আপোনালোকে গ'লে তেওঁলোকৰ কষ্ট অনুপাতে বস্তুখিনিৰ দামটো ভাবি চাব যে তেওঁলোকে খুবেই কম দামত দি আছে। আৰু ঘৰখন আপোনালোকে এয়া ধুনীয়া ধুনীয়া গহনা বা বস্তুৰে সজাব পাৰিব। আৰু তাৰ পাছতে এয়া চাওক অৰিজিনেল ক্ৰিষ্টেলছ বা টেৰো কাৰ্ড ৰিডিং যদি আপোনালোকে কৰাব বিচাৰে তাৰো ষ্টল আছে। এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া গহনাবিলাক তেওঁলোকে আনিছে। মানে চবৰে শ্বপতে আপোনালোকে ভেৰাইটি অফ বস্তু মানে পাব। কিছুমান হেণ্ডমেড হয়, কিছুমান একদম খুব ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ হয়, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু এয়া শেষত আহকচোন বিশ্বৰ পৰাই শুনো এই অনুষ্ঠানটোৰ বিষয়ে অকণমান। হেঁপাহৰ ৰঙালী আপোনালোক সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 3 দিনৰ কাৰণে অৰ্থাৎ 4, 5, 6 এপ্ৰিলৰ কাৰণে আমি কলাক্ষেত্ৰৰ নীলমণি ফুকন অডিটৰিয়ামত আমাৰ এই হেঁপাহৰ ৰঙালী অনুষ্ঠিত কৰিছোঁ। গতিকে সকলো আহিব। আমাৰ ইতিমধ্যে ভিডিঅ'টোত সকলোৱে দেখিছে, ইয়াত বিভিন্ন ধৰণৰ বিপণী আমাৰ ইয়াত জড়িত হৈছে, BM আৰ্টিলাৰী, BM ইভেণ্টছৰ আণ্ডাৰত যিহেতু। গতিকে আপোনালোক সকলোৱে আহি পেলাই এওঁলোকৰ পৰা সৰু সৰু বস্তু কিছুমান ল'লে, বিহু বজাৰ যদি আপোনালোকে কৰিবলৈ আমাৰ সৈতে আহক, খুবেই ভাল লাগিব। আৰু বহুত অপশ্যন আছে। হয়, এইফালে মোৰ বজাৰ চাওক কিমান ল'লোঁ, মই ঢেৰ কৰিলোঁ। ভাল লাগিলে, বহুত বজাৰ কৰিলোঁ, খুব ভাল লাগে। গতিকে ধুনীয়া আয়োজন। থেংক ইউ। তেওঁলোকৰ পেজটো ফ'ল' কৰিব, বাকী গোটেইখিনি বস্তু ইয়াত পাবই, আহিব। থেংক ইউ। আৰু এই ভাইটিজনক দেখুৱাবই পাহৰিছিলোঁ, এওঁ কেৰিকেচাৰ ড্ৰ কৰে লাইভত, আপোনালোকে এয়াও কৰিব পাৰিব। গতিকে 4, 5, 6 এই 3 দিনেই আছে এক্সিবিশ্যনখন। সোনকালে আহক তালৈ আৰু ধুনীয়া ধুনীয়া বস্তুবোৰ লৈ যাওক। আপোনালোকৰ ৰঙালী বিহুটো খুবেই ধুনীয়া হওক তাকে আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাবাই, লগ পাম সোনকালে নতুন এটা ভিডিঅ'ৰ সৈতে।